আমি যাব নোৱাৰিলোঁ, বহুত দুখ। তাইও খোজকাঢ়িব নোৱাৰে, সৰু ছোৱালী, বহুত দূৰত অলপ যাব আৰু একদম পূৰা কমলাবাৰী সত্ৰ হৈ একদম পূৰা এনেকৈ ঘূৰিব মাথাউৰি হৈ আকৌ ঘাটৰ ফালে ঘূৰি এনেকৈ আহি দিব। তো অঁ এনে ঘাটৰ পৰা আহি একদম আলি আলি আকৌ আমাৰ তিনিআলি আকৌ এনেকৈ যাবগৈ, যায় একদম নামঘৰ যাব। তো অঁ সেইটো কাৰণে মানে এতিয়া মই বহুত উইকনেছ আছোঁ। হ'লেও ভাল লাগে ন, নিজৰ গাঁৱত কিবা এটা ভাগৱত পাতিছে, নিজৰ হেল্ডিটো নিজে নিজে পাই গৈছোঁ। সেয়াই আৰু এইটো আমাৰ সেইটো মোৰ ঘৰ নহয় দেই, এইটো আমাৰ বৰ্তাৰ ঘৰ। এইটো আমাৰ মেইন গেট, ইটোৰ পৰা আমাৰ সোমাই যায়। তো আপোনালোকক মই দেখাব চেষ্টা কৰিম, দেখাব চেষ্টা কৰিম কেনেকৈ আহিব, কিমান মানুহ যাব। ভাগৱতলৈ গৈছে আৰু আমাৰ মানুহবোৰ এতিয়া আহি আছে। তো ৰাস্তা আছে, কলপুলি ৰুই থোৱা আছে। তো ইয়াত চাকি দিব, এতিয়ালৈকে দিয়া নাই। ভাগৱত আপোনাৰ যেতিয়া কাইলৈ ভাগৱত আছে, আজি কিবা ঘূৰাব ভাগৱত, তাৰপিছত ঘূৰি ঘূৰি আহি কিবা হ'ব। সেইটো আমাৰ এইটো ৰাস্তা, এইটো আমাৰ গেট। এই আমাৰ ইফালেদি যাব, সেইটো কাৰণে আমি ওলাই আছোঁ সেৱা কৰিম বুলি। ইয়াত পানী চানী ধূপ চূপ, ইয়াত ধূপ জ্বলাই থৈছিলোঁ, শেষেই হৈছে আৰু জ্বলামগৈ। তো সেয়াই দেখাইছোঁ আপোনালোকক। নিলক দিন খাব আছে যদি মোৰ কাৰণে এখন লৈ আহিবি। মামা উঠিছে উঠিছে। Ayah gimana? Oh
হ